নমস্কাৰ বন্ধু বান্ধৱীসকল, গাঁৱলীয়া বোৱাৰীৰ পাকঘৰ আৰু জীৱন যাত্ৰা চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ মই জোনমণি ৰাজখোৱাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ চাটনি। বিশেষ চাটনি বুলি মই কিয় কৈছোঁ, কেঁচা আমৰ সৈতে শুকান মাছ। বিশেষ নহয় জানো? আৰু তাৰ লগত আছে পদিনাকে ধৰি কেইবাবিধো চাটনি কৰি খোৱা বস্তু মই দেখুৱাম। সকলোখিনি মই মোৰ বাৰীৰ পৰাই তুলিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। আমৰ সৈতেনো শুকান মাছৰ চাটনিখন কেনেকুৱা হয়। চাওক, মই এতিয়া এইখিনিতে আমাৰ শাকখিনি আছে, তাৰ কাৰণে আহিছোঁ। চাওক, মই তুলিম এয়া মচুন্দৰী, তাৰ পাছত এয়া ধনিয়া, তাৰ মাজতে মান ধনিয়া, তাৰ মাজতে বিচাৰিব লাগিব। আৰু চাওক, এইজোপা আম, ইয়াৰে এটা আম পাৰিম। আৰু এইফালে আছে এইবিলাক ভেদাইলতা ওলমি আছে, আৰু ভিতৰলৈ বিচাৰি বিচাৰি গৈ থাকিলেই হয়। আৰু হ'ব দেই, আমাৰ পোহনীয়া কুকুৰটোৱে মুখত কিবা এটা লৈ লৰ মাৰিছে। সিনো কি নিছে, মই তাক চাই আহোঁ, অকণমান ঠিকনা লগাই আহোঁ। কপিলাৰ খং উঠিছে, কপিলাক যে বান্ধি থৈছোঁ, কপিলাৰ খং উঠিছে। চেতিয়া বেটা, চেতিয়া, চেতিয়া বেটা, মাৰিছে কপিলাই। এইটো চাওক, কপিলা চাওক কেনেকৈ বেজাৰত পৰি দিছে। চাওক, কপিলা বেজাৰত পৰি দিছে। বুজিছেনে? কপিলাক বান্ধি থৈছোঁ কেলে জানেনে? ই এটা মহা বদমাছ। ই ঘৰত নাথাকে, ই গেলা গেলা বস্তুবোৰ আনি ঘৰত খায়, গেলা গেলা বস্তু খায় ই। সেইটো সেইকাৰণে ইয়াক বান্ধি থোৱা হৈছে। চাওক, মানুহজনো কামৰ পৰা আহি পালেহি আৰু কপিলাকো খুলি দিলোঁ। এয়া দেখিছেনে, মানুহজনক কপিলাই বহুত ভাল পায়। ই এতিয়া চাব দেই, মানুহজনৰ জোতাযোৰ খুলিবলৈ সি চেষ্টা কৰি আছে। এয়া চাওক, ই কামৰ পৰা অহাৰ পাছত মানুহজনক খুব আৰু মৰম কৰে। এয়া সি জোতাযোৰ খুলিবলৈ চেষ্টা কৰিছে। এয়া চাওক, জোতাযোৰ টানি খুলিহে এৰিব। এই জোতা খুলি দিবলৈ বিচাৰিছে। চাওক, আমৰ চাটনিখন বনাবলৈ মই কি কৰিছোঁ, লগত পদিনা লৈছোঁ। এয়াখিনি পদিনা, আৰু এইখিনি হৈছে ভেদাইলতা, ভেদাইলতা কেইডালমানো লৈছোঁ। আৰু এইখিনি হৈছে মচুন্দৰী, আৰু এইখিনি হৈছে মান ধনিয়া, আৰু এইখিনি হৈছে নৰসিংহ পাত। এতিয়া মই কি কৰিম, এই গোটেইখিনি একেলগে মিক্সিত দিম। চাওক, মই সকলোখিনি বস্তু এই চৰিয়াটোতে কাটি লৈছোঁ। জলকীয়া লৈছোঁ, আম কেইডোখৰো কাটি লৈছোঁ, শুকান মাছো মই টেৱাত পুৰি লৈছোঁ। এইখিনি এতিয়া মই মিক্সিত দিম। মিক্সিত দি পেলাই মই চাটনিখন তৈয়াৰ কৰিম। এয়া ফাইনেলি মোৰ শুকান মাছ আৰু আমৰ চাটনিখন ৰেডি হৈ গৈছে। লগত কি ক'ত দিছোঁ আপোনালোকে দেখিছে। এনেদৰে কিন্তু চাটনিখন খাবলৈ বিৰাট টেষ্টি হয়, যিসকলে মোৰ দৰে শুকান মাছ খাই ভাল পায়। এতিয়া যাওঁ, গৰমে গৰমে ভাতৰ লগত খাওঁগৈ। এতিয়ালৈ লৈছোঁ বিদায়। গুড নাইট, বাই বাই।